নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখা পালেনে ফলছকেইটা মই মানে মেখেলাত লগা মুহূৰ্ততে কি কৰোঁ, এনেকৈ ধুই পেলাই শুকুৱাই লওঁ। শুকুৱাৰ পিছত কি হয়, মানে তাৰ ইস্ত্ৰি কৰিহে মই মেখেলাত লগাওঁ। তেতিয়া কি হয়, মেখেলাখন যেতিয়া পিছত ধোৱা হয়, তেতিয়া মানে কি ফলছটো যে কটন হয়, মানে মেখেলাখন যেতিয়া স্থিৰ থাকিব, চিল্ক তেনেকৈ থাকিলে মানে কি হয়, ফলছটো কোচ খাই যায়, মানে মেখেলাখন দেখিবলৈ বেয়া লগা হয়। সেইকাৰণে মানে কি হয়, আগলৈও মানে নিজেও মানে নিজৰ মেখেলাত লগালে ফলছটো ধুই ল'ব লাগে। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিছে যদি লাইক কৰিব এইবিলাক কথাবোৰ। কিন্তু সৰু কথা, কিন্তু মানে কি দিলোঁ আৰু সকলোৱে কিছুমানে জানেই, নাজানা কিছুমানৰ কাৰণে দিলোঁ সেইটো কথা। নতুন বছৰ সকলোকে শুভেচ্ছা জনালোঁ। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।